হেল্ল' গাইছ, আমাৰ তাত যাম আজি। আমাৰ অসুখ হৈ আছে বোলে। মাজতে একদিন গৈছিলোঁ, মই খবৰ লৈ আহিছোঁ। আজি অলপ বেছি চাৰ হৈছে, ঘৰৰ মানুহৰ লগত যাম। এটা ৰিক্সা মাতিলোঁ, এতিয়া কামতো নাগ'লোঁ, সেইকাৰণে যাম কাৰণে এতিয়া যাম আৰু ওলাই আছোঁ। ভাত চাত খাৱাই নাই, ভাত চাত খাই পেলাই যাওঁ আৰু। এই আমাৰ ঘৰৰ পৰিয়াল এইকেইটা ওলছে, এইখন ৰাস্তাত গাড়ী, বেটাৰী গাড়ী। চুন মাতছোঁ, বেচাৰা ৰখি আছে। এই আপোনালোকৰ মৰমৰ চুন ককাইটি আমাৰ এনেকৈ যাই আছোঁ। আমাৰ এই তেল ডিপ পালোঁ, চকৰ পৰা আকৌ কিবা খোৱা বস্তু ল'ব লাগিব। চুনৰ বাপেকৰ হোটেল আছে, সেই হোটেলত সোমাই পেলাই কিবা খোৱা বস্তু লৈ যাম আৰু। চুনীয়ে ক'লা লৈ যা বুলি আমাৰ দোকানত। চিঙি দিছোঁ, চাৰিটা কৰি দিয়া। হেল্ল', ফাইনেলি চিঙিৰা 4টা আৰু নিমকি 1 পেকেট। চিঙিৰা লৈ আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। চুনে গাড়ী চলালা। গাড়ী চুনৰ বাপেকটো অলপমান ফানি, চুনৰ নিচিনা। হাইৱে দি চিধা গ'লে বাইহাটা চাৰিআলি পাবি, আৰু আমাৰ দুমনি চুকুৰ পৰা 2 কিলোমিটাৰ সোমাই এনেকৈ যিটো ৰাস্তা দেখা পাইছা, এই ৰাস্তাটো সোমালি মজালি পাবি। ৰাস্তাটো বহুত বেয়া, মামাহঁতৰ ঘৰ মজালিত যাই আছোঁ আৰু। এই ৰাস্তাটোদি 3 কিলোমিটাৰ মান আহি থাকোঁতে পালোঁ আৰু মামাহঁতৰ ঘৰ। এইটো মাই আৰু এইটো ভাগিনটো আছে, আৰু আমাৰ মণিমাও আছে। আমি এনেকৈ আহিছোঁ আৰু। মোৰ লাজ লাগে কুৰমাৰ ঘৰ কাহিলে, সেইকাৰণে ইহঁতক আগত যাব দিছোঁ। মই লাহে যাওঁ আৰু পিছত চুন লৈ যাওঁ। আকৌ ক'লো জয়ে তই মোৰ লগত, সি আকৌ নাযাৱা হ'ল। এইটো মামী আমাৰ, মামীয়ে কিবা কাম কৰি আছিল, মই মনে মনে ভিডিঅ'ত উঠাইছোঁ। এতিয়া মই চিধা যাওঁ আছোঁ মামাৰ ওচৰত। কালি মামাই কি কৰিছে, এইটো বিচনাত পৰি আছে, কেনেকৈ চাইছোন। মোৰ বহুত বেয়া লাগে এনেকৈ বিচনাত পৰি থাকি। কাক আৰু বইনাকৰ মৰম চাইছোন, কি কয়। মায়েও কান্দছি, মামায়েও কান্দছি, কিবা কৈ। এয়াই হৈছে মানুহৰ জীৱন, কি ক'ম আৰু। মোক চুনে গেৰে আছে, কিয় বা গেৰেছি। মোৰ মাথা নাছে কিয় ৰাইজ। আহাৰ কোবত একেবাৰে মই বস্তু পাহৰি পেলাই গাড়ীতে এৰি থৈ আহিছোঁ। সি আকৌ মোক গেৰি পেলাই মাতছি, তাৰপিছত সেয়া লৈ আহিলোঁ। মামা এতিয়া অসুখ কি হৈছে? অকল বিয়ে নেকি? মামাৰ লগত ময়ো কথা পাতিলোঁ, কি হৈছে সুধিছোঁ, অকল বিষ বুলি কৈছে এতিয়া। এনে মানুহটো চুগাৰ আছিল, বহুত ট্ৰিটমেণ্ট কৰিলা, কিবা কৰিলা, এতিয়া ভাল পোৱা নাই। মানুহটো খাব ল'ব নোৱাৰা হৈছে। এইটো ভাগিনটো হাঁহি আছে ছাগলী। এইটো আমি এনেকৈ কথা পাতি থাকোঁতে আমাৰ মাজুটো মামা আহি পালা। এই খবৰ ল'ব গ'লে এইটো মাজুটো মামা, এনেই আমি খবৰ ল'ব আহোঁতে সৰুটো মামা। এইটো সৰুটো মামাৰ মামী। চাহ নাখাওঁ বুলি কৈছোঁ, তথাপিও চাহ বহাইছি। আকৌ বহাৰ পিছত ক'ত এৰি থৈ যাবি আৰু। বেয়া লাগে নহয়, এনেকৈ বেমাৰী মানুহৰ ঘৰত দিগদাৰ দিব গ'লে। এই মামা তাত নাযাওঁ, এতিয়া ঠিক হোৱা নাই বুলি কৈছোঁ। গাড়ী যদি সময় হৈ যাম, সময় নহ'লে নাযাওঁ আৰু। এইটো মামাৰ ঘৰ আকৌ অলপমান দূৰ আছে, এই পথাৰৰ মাজত ঘৰ। এই ডাঙৰটো মামাৰ তাতে সোমাওঁ আৰু। চুনে পুৰা গান শুনি আছে। এইটো ডাঙৰটো মামাৰ ঘৰ। ডাঙৰটো মামাৰ তাত আহাই নাযায়, এইফালে আহিলে। এইবিলাক চৰাই তৰাই খান হাবি যাবি ক'তবা আছে, সেয়াতো মানুহ সোমাই, তাকে সোমাই গৈছোঁ ৰচোন চিধাই। ঘৰ কিন্তু ভাল ঘৰে বনাইছে। এইটো ডাঙৰটো মামাৰ মামী, এইটো ডাঙৰটো মামীৰ নাতিনীয়েক। এই বৌটো আছে, লাজ লাগে দেখাবা। আৰু চেষ্টা কৰিম দেচোন উঠাবাক গেলি। আমি অহা দেখা পাই বৌটো চাহ বনাব গৈছি। এই ঘৰটো ভাল লাগছি, মালগিলাকেদি মিলছি আৰু। এই বৌটোক বিয়াত ভাল মালে দিছি, ভাল লাগছি এইবিলাক। ৰাইছে এইটো বৌ, সেইটো বৌৱে নিমকি আৰু মন্দু ভৰাই দি চাহ দিছি। এই ময়ো চাহ খাই আছোঁ। ময়ো চাহ খালোঁ, গাখীৰ চাহ। চুনে মাতি আছে, যাওঁ আৰু লাহে। এতিয়া যায় নহওক, এতিয়া ঘৰলৈ যাওঁ। এই নদীটো সিপাৰে দৰং, ইপাৰে কামৰূপ। আমি এতিয়া কামৰূপত আছোঁ বৰ্তমান, এনেকৈ যাই আছোঁ। চুনে ভাল গাড়ীয়ে চলাব, হৰহৰে মৰমৰে। আমাৰ চকত যিমান বেটাৰী ৰিক্সা আছে, চুনে চবচে ৰেট কম আৰু, সেইকাৰণে মই 1 বিচাৰোঁ সদায়। নে কি কয় ভাই? এতিয়া আমি ঘৰ পামেই আৰু 2 কিলোমিটাৰ আছে ইয়াৰ পৰা। এই হাইৱেটোৱেদি চিধা গ'লে মঙলে পাব। আমাৰ ঘৰ 2 কিলোমিটাৰ যোৱাৰ পিছত পাম আৰু। চুনে ভাল ড্ৰাইভিং কৰে। ইয়াৰ নম্বৰটো মই স্ক্ৰীণত দিছোঁ, যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে। এইখন জুবিন দাৰ নিচিনা গাড়ী। জুবিন দাৰ নহয় আকৌ, এইখন আমাৰ দুমনি চকীৰ চক, আমাৰ চক। পালোঁ ঘৰ। বাই। ঘৰ পালোঁ। ঘৰ পোৱাৰ পিছত খাচী ককাইটিয়ে ফোন মাৰিলা, গোটৰ মিটিং আছে বোলে, তাকে পোলাও বনাই আছে। মোকো মাতিলা, দাৱাত দিছে। মই বাৰু মিটিঙত নাই। মাংসটো বনাব আছে, বৰ্তমান পোলাওটো বনোৱা মানে তাৰ পৰা আহিলোঁ। আইটেম কি কৰিছে চাওঁ ৰচোন। মোক দাৱাত দিছে, দাৱাত খাইহে যাম আকৌ। এনেকুৱা ৰান্ধনি কাৰোবাক লাগিলে ক'ব, চব বনাই। পোলাও, বিৰিয়ানী চব বনাই। কি কয় এইটো?
আদা ৰহুন পেষ্ট এইটো ৰান্ধনি এই ৰান্ধনিটো চাই দিয়ে ৰান্ধনি মাংস আছে এইটো বোল্ডাৰ বুলি কয় বোল্ডাৰ ভিডিঅ'টো এখান্তি আছিল যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু বাই বাই